নমস্কাৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীৰ বাবে আহিল এটা ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পৰীক্ষা দি ফলাফলৰ বাট চাই আছে সেই সকল ছাত্ৰ ছাত্ৰীৰ অপেক্ষাৰ অন্ত পৰিল অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিলে 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আৰু বেছি পলম নকৰি আৰম্ভ কৰিম আজিৰ ভিডিঅ'খন আৰু আজিৰ ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে তোমালোকলৈ মোৰ এটি ৰিকুৱেষ্ট তোমালোকে যি আমাৰ চেনেল নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ লগতে আমাৰ ভিডিঅ'বিলাক তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা যাতে হিয়তো চোৱাৰ সুবিধা পায় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল 2024 চনৰ মেট্ৰিক পৰীক্ষাটোৱে হ'ল তোমালোকৰ অন্তিমটো মেট্ৰিক পৰীক্ষা ইয়াৰ পিছত কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা ৰাজ্যত অনুষ্ঠিত নহয় গতিকে এইবাৰৰ ফলাফল অতিকৈ গুৰুত্বপূৰ্ণ হ'ব লগতে এইবাৰ যেহেতু অন্য পদ্ধতি তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত OMR শীট ব্যৱহাৰ কৰা হৈছে গতিকে লক্ষণীয় বিষয় যে 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল কেনেকুৱা ধৰণৰ হয় আসলতে ছাত্ৰ ছাত্ৰীসকলে কিমান নম্বৰ উঠাবলৈ সক্ষম হয় প্ৰতিটো বিষয়তে তো যেহেতু তোমালোক অৱগত হৈছে যে এইটোৱে তোমালোকৰ অন্তিমটো মেট্ৰিক পৰীক্ষা তো অন্তিমটো মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ইতিমধ্যে অন্ত পৰিল কাৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে মন্তব্য কৰিছে আসলতে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এপ্ৰিল মাহৰ ভিতৰতে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যেহেতু এপ্ৰিল মাহ পৰিয়ে গ'ল আজি 2 তাৰিখ গতিকে এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা হ'ব পাৰে তোমালোকৰ মেট্ৰিকৰ ফলাফল পূৰ্বতকৈ সোনকালে ঘোষণা কৰা হ'ব ফলাফল আৰু লগতে কোৱা হৈছে যে পূৰ্বতকৈ সোনকালে ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেৱাই আৰু তোমালোকৰ ফলাফল ঘোষণা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেৱাই মাজুলীত এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আৰু এই মন্তব্য কৰিছে মাজুলীত আৰু আমাৰ হাতত ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ভাষ্য আহি পৰিছে আমি ছাত্ৰ ছাত্ৰীসকলক সেই ভাষ্য শুনাবলৈ যত্ন কৰিম আসলতে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল তোমালোকে নিজেই চাই লোৱা শিক্ষামন্ত্ৰী মুখৰ পৰা মেট্ৰিকৰ ৰিজাল্টটো সোনকালে ওলাব মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিল মাহৰ ভিতৰত এপ্ৰিলৰ মানে বিহুৰ আগত হ'ব নেকি আগে সাজু হৈছে ন মানে ৰাইজে অভিভাৱকে সুধি আছে হয় বিহুৰ আগতকেতো আগবাঢ়িব এবাৰ আপুনি কৈছিল আগতকে এবাৰ আগবাঢ়িব আমি এইটো মেছেজ দিব পাৰোঁ যে বিহু ওচৰে পাজৰে হয় ওচৰে হ'ব ঠিক আছে মেট্ৰিকৰ ৰিজাল্টটো সোনকালে ওলাব মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিল মাহৰ ভিতৰত এপ্ৰিলৰ মানে বিহুৰ আগত হ'ব নেকি আগে সাজু হৈছে ন মানে ৰাইজে অভিভাৱকে সুধি আছে হয় বিহুৰ আগতকেতো আগবাঢ়িব এবাৰ আপুনি কৈছিল আগতকে এবাৰ আগবাঢ়িব আমি এইটো মেছেজ দিব পাৰোঁ যে বিহু ওচৰে পাজৰে হয় ওচৰে হ'ব ঠিক আছে